মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া বাজিছে ৰাতিপুৱাৰ 7:20 হৈছে। এতিয়া মই উঠিলোঁ 7টা বজাত আৰু প্ৰথমে দাঁত ব্ৰাছ কৰি চাহ খালোঁ। তাৰপিছতে ভাবিলোঁ আজি এটা ব্লগ দিওঁ, আজি দিনটোত কি কৰোঁ, সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। নাজানো কেনেকুৱা হ'ব ব্লগটো, এটা মানে নতুন কিবা এটা দেখাম। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। বলক তেতিয়াহ'লে মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, যিটো ৰেচিপিত কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা হোৱা নাই, অকল আদাৰ পেষ্ট আৰু পিঁয়াজৰ পেষ্ট সেইবোৰ দিয়ে এই ৰেচিপিটো বনোৱা হৈছে। প্ৰথমে তেলটো গৰম হোৱাৰ পাছত আপোনালোকে এনেদৰে লং আৰু ইলাইচি দি ল'ব। অলপ দেৰি তেলটো পকিবলৈ দিব। তাৰপিছত এনেকৈ আদা নহৰু পেষ্টটো দি দিব। তাৰপৰা এনেদৰে দিয়া হোৱাৰ পাছত যেতিয়া সেইখিনি গৰম হ'ব, তাৰপিছত এই মাংসখিনি এনেকৈ দি ভালদৰে মছলাখিনি তাৰ লগত ভাজি ল'ব। এটা কথা মনত ৰাখিব যে এই মছলাখিনি ভালদৰে লৰাই থাকিব আৰু তাৰ পাছতহে আপোনালোকে ঢাকন দিব। এই ভিডিঅ'টোত মই কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে প্ৰয়োজন বোধ কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ মা মছলা ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এনেদৰে সোৱাদ অনুসৰি নিমখ দি দিব আপোনালোকে। মই অলপ নিমখটো কম ভাল পাওঁ, সেইবাবে অলপ কম দিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ভালদৰে দি ল'ব পাৰিব। কিছু সময় এনেদৰে মছলাখিনিৰ লগত মাংসখিনি মিহলি হ'বলৈ দিব, যাতে মাংসখিনি ভালদৰে মছলাখিনি মিক্স হৈ মাংসখিনিৰ মাজত সোমাই যায়। তেতিয়াহে সুস্বাদু হ'ব মাংসখিনি। এনেদৰে অলপ দেৰি ভজাৰ পাছত আপোনালোকে মাংসখিনিত ঢাকোন লগাই দিব। ঢাকনখন উঠাই লৈ চাব যে মাংসখিনি সিজিছেনে নাই। তাৰপাছত ইয়াত অলপ পৰিমাণ অনুসৰি পানী দিব, যাতে মাংসখিনি ভালদৰে সিজি যায় পানীখিনিৰ লগতে। আপোনালোকে যদি ভাবে যে মাংসখিনি অলপ জুলীয়া বনাম, তেতিয়াহ'লে পানীখিনি নুশুকুৱাব, আৰু যদি ভাবে যে গ্ৰেভি বনাম তেতিয়াহ'লে পানীখিনি অলপ শুকুৱাই দিব। এনেদৰে ঢাকন দি আৰু 10 মিনিট ৰাখি দিব। 10 মিনিট ৰখাৰ পাছত চাব আপোনালোকৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আৰু এইটোৱে আজি ভিডিঅ'টো আছিল। এয়া চাওক কিমান সুন্দৰ লাগিছে দেখিবলৈ। মই অলপ সজাই দিছোঁ ধুনীয়াকৈ।